আছোঁ আপোনালোকক ইয়াত মানে অটো মেইন অটো উঠিবই লাগিব ৱেলকাম বেক টু মাই এনাদাৰ ব্লগছ কালি ৰাতি আহি পাওঁতে দেৰি হ'ল বৰ্তমান আপোনালোকে গম পাইছে মই শিলচৰত আছোঁ আৰু শিলচৰত থকা মই এতিয়া ৰুমটো আপোনালোকক দেখুৱাওঁ কালি ৰাতি আহি পাওঁতে দেৰি হ'ল কাৰণে ৰুমটো দেখুওৱা নহ'ল এইটো বাহিৰৰ পৰিৱেশ এইটো হ'ল আমাৰ ৰুম নাম্বাৰ চাম্বাৰ নাই ৰুমৰ আৰু মই এতিয়া এণ্ট্ৰি কৰি দিছোঁ ৰুমত শিলচৰৰ ৰাতিপুৱাৰ পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক চাই লওক এইখন হ'ল শিলচৰ মেডিকেল কলেজ বহুত ডাঙৰ হয় গুৱাহাটীৰ মেডিকেল আমাৰ জিএমচিখন যেনেকুৱা ঠিক তেনেকুৱাই শিলচৰ মেডিকেল কলেজখনো আৰু এইখিনিতে ইয়াৰ ওচৰতে আমি আছিলোঁ তো সেইকাৰণে মানে দেখাই দিছোঁ আপোনালোকক শিলচৰ মেডিকেল কলেজখন শিলচৰ মাৰ্কেট পইণ্ট এইটো মই আছোঁ শিলচৰৰ মেইন মাৰ্কেটত শিলচৰ টাউনখন ডাঙৰে হয় মানে খুব বেছি সৰু নহয় বহুত ডাঙৰে হয় এইখিনি আৰু এইখিনি এলেকা বিজনেছ এলেকা হয় গোটেইখিনি আপোনাৰ লাগতিয়াল বস্তু এ টু জেড আপুনি এই এৰিয়াটোৰ পৰা আপুনি ল'ব পাৰিব বাকী আৰু ইয়াতে মেইন কথা হ'ল কি আপুনি ইয়াত আহিব লাগিলে আপুনি ভাড়া আপুনি অ'টোত উঠিব লাগিব মানে অ'টো ইয়াতে মেইন হয় আপুনি 10 টকাৰ যদি কম জেগাটো যদি যাব বিচাৰে তেতিয়াহ'লে আপুনি অ'টো ল'ব পাৰিব 10 টকাত মানে উঠিব পাৰিব কিন্তু আমাৰ তাতে গুৱাহাটী বা তেনেকুৱা ধৰণৰ জেগা ৰঙিয়া আপুনি 10 টকাত অ'টো উঠিব নোৱাৰে পাৰিব ই ৰিক্সাত উঠিব লাগিব ইয়াত কিন্তু অ'টো মেইন আৰু আপুনি জাষ্ট ৰাস্তাৰ কাষত থিয় হৈ থাকক অ'টো আহি আপোনাৰ কাষত আহি হাজিৰ হৈ যাব আপুনি উঠিলেই হ'ল ক'ত যাব কৈ দিলে হৈ গ'ল ইয়াত মানে অ'টো মেইন অ'টোত উঠিবই লাগিব ইয়াত বেলেগ গাড়ী বহুত কম চলে আৰু সেইকাৰণে মই এখন অ'টো ভাড়া কৰি ল'লোঁ আৰু সেই অ'টোত উঠি মই এতিয়া গোটেই শিলচৰ টাউনখন চাই আছোঁ আপোনাৰ এই মেইন মাৰ্কেট শিলচৰত যেতিয়া আপুনি ঘূৰিব এইখিনি জেগাটোতো আপোনাৰ গুৱাহাটীৰ পল্টন বজাৰ ফেঞ্চি বজাৰ পাণ বজাৰ এনেকুৱা নিচিনাই লাগে ইয়াত আপুনি যদি চাইনবোৰ্ড বেনাৰখন নাচায় নপঢ়ে তেতিয়াহ'লে আপুনি গুৱাহাটীতে থকাৰ নিচিনা লাগিব ফিল্ডটো আহিব কিন্তু আপুনি যেতিয়া বেনাৰ চাব তেতিয়া আপুনি গম পাই যাব যে এইখন শিলচৰ কাৰণ ইয়াৰ আখৰ হেৰিবিলাক বেলেগ বেলেগ তলতো যেনেকুৱাকৈ আমি মাজত হেৰি কৰি দিওঁ আৰু ইয়াত হ'ল তলত ফুড এটা দিয়ে এইটো চবেই জানে দিনৰ শিলচৰখন চালে এতিয়া ৰাতিৰ শিলচৰখন কেনেকুৱা হয় চাই লওক এয়া শিলচৰ টাউনত ৰাতি ঘূৰি আছোঁ টাউনৰ নাজাৰা এয়া মই শিলচৰ ষ্টেচনত আছোঁ এতিয়া ঘূৰিব আহিছিলোঁ ট্ৰেইন কিন্তু ট্ৰেইন মোৰ টাইম নিমিলে চ' ছুপাৰত যাব লাগিব
सिलचर घूमना चाहता था लेकिन थोड़ा टाइम का प्रॉब्लम हो गया। ये कौन सा शौक है? ये वाला है कैपिटल पॉइंट। अच्छा अच्छा। गाँव तो बहुत बड़ा है, उसका नाम नहीं है। अच्छा अच्छा, गाँव यही से स्टार्ट होता है क्या? नहीं, वो सामने वाला पॉइंट में आप आया ना। हाँ हाँ। अच्छा अच्छा। এনেকৈ মই দুদিনৰ কাৰণে আহিছিলোঁ শিলচৰ। কিছু নিজা কামো আহিছিলে, আকৌ শিলচৰখন মই দেখাও নাছিলোঁ। এই ফাৰ্ষ্ট টাইম মই শিলচৰত আহিলোঁ। শিলচৰৰ অভিজ্ঞতা ভালেই হ'ল, কিন্তু এটা প্ৰব্লেম আছে ইয়াতে। আপুনি ইয়াতে যদি বেংগলী নাজানে তেতিয়াহ'লে অকণমান প্ৰব্লেম হয়। ইয়াৰে শিলচৰৰ মানুহে অসমীয়াটো খুব কমকৈ জানে আৰু হিন্দী ভাষা বুজি পায়। আপুনি হিন্দী বা বেংগলী এই দুটা জানিলে শিলচৰত মানে পাৰিব, অসমীয়াটো বুজি নাপায়, খুব কম মানুহে বুজি পায়। তো এনেকৈ মই ট্ৰেইনত যাব বিচাৰিছিলোঁ, কাৰণ শিলচৰত যিটো অহা ৰাস্তা হয় সেইটো ছুপাৰত ভাল নহয়, খুব মানে অলপমান প্ৰব্লেম হয়, ৰাস্তাবোৰ বেয়া আছে। ট্ৰেইনত বিচাৰিছিলোঁ টিকেট, কিন্তু ট্ৰেইনত নাপালোঁ, গতিকে ছুপাৰতেই যাব লগা হ'ল। আৰু এয়া মই ছুপাৰত এতিয়া উঠিবৰ কাৰণে গৈ আছোঁ। এয়া মই ছুপাৰত বহি ল'লোঁ। মই এতিয়া যাব লাগিব গুৱাহাটীলৈকে মোৰ টাইম লাগিব 10 ঘণ্টা। 10 ঘণ্টা মই এনেকৈয়ে যাব লাগিব। মই অলপ আগতে কৈছিলোঁ আপোনালোকক যে শিলচৰৰ মানে আহিলে ট্ৰেইনত চাগে ভাল, মোক কৈছে বহুতে, কিন্তু আপোনাৰ যদি ছুপাৰত আহে ৰাস্তাবোৰ এনেকুৱা মানে বহুত বেয়া ৰাস্তা আছে। গতিকে আপোনালোকে যদি কেতিয়াবা শিলচৰত আহে তেতিয়াহ'লে ট্ৰেইনত আহিবৰ কাৰণে চেষ্টা কৰিব। টাইম হ'ল 11:40 আৰু মই ইয়াতে খানা খালোঁ। মেঘালয় জয়ন্তী আহিল। আপনো ৰাজস্থান এখন পিয়ৰ ভেজ হোটেল, নিৰামিষৰ হোটেল। এইখনত আপুনি মাছ মাংস কণী একো নাপায়। আৰু এইখিনি ঠাই বিৰাট ঠাণ্ডা, বহুত ঠাণ্ডা হয়। পাহাৰৰ একেবাৰে টিঙত আছোঁ এতিয়া আমি। আৰু শিলচৰৰ পৰা গুৱাহাটীলৈকে যিটো জাৰ্ণি হয়, ছুপাৰৰ যিটো জাৰ্ণি হয়, ইয়াৰ ৰাস্তাৰ মানে দুকাষে পাহাৰ অতিক্ৰম কৰি আপুনি আহি থাকিব লাগিব। আৰু এইখন হ'ল মোৰ গাড়ী, যিখনত মই গুৱাহাটী গৈ আছোঁ এতিয়া। গতিকে আৰু 5 ঘণ্টা সময় লাগিব মই গুৱাহাটী পাবৰ কাৰণে। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। পুনৰ অন্য এটি নতুন ভিডিঅ' লৈ, নতুন এটি জেগাৰ ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈকে বাই বাই, গুড নাইট।